আব্দুর রিজাক নাম ওরফে গুদা তেওঁৰ বয়স 44 ইয়ার্স তেখেত বিভিন্ন বিজনেছৰ লগত জড়িত এজন মানুহ আমাৰ সমাজৰ প্ৰতি তেখেতৰ ভাল অৱদান আৰু সমাজৰ মানুহৰ লগত ভাল উঠা বহা আছে আমি মৰ্মাহত হৈছোঁ যোৱা 16 তাৰিখে তেখেত ঘৰৰ পৰা বিলাসীপাৰালৈ ওলাই যায় বিশেষ এটা কামৰ কাৰণে তাৰপিছত ৰাতি 8টা লৈকে তাৰ লগত আমি যোগাযোগ আমাৰ ঘৰৰ মানুহে যোগাযোগ কৰি আছিল তেওঁ আলমগঞ্জত থকা বুলি আমাক জানিবলৈ দিয়ে তাৰপিছত ৰাতি 11টা মানত লাষ্ট তাৰ লগত ফোনত কল হৈছিল ঘৰৰ মানুহৰ তেখেত কৈছিলে যে গৰিপুৰত আছে তাৰপিছত মোবাইলটো সুইচ অফ হৈ যোৱাৰ পিছত আমি আজি প্ৰায় 15-16 দিন হৈ গ'ল তেখেত নিৰুদ্দেশ হৈ আছে তেখেতক আমি আমাৰ যিমানবোৰ আত্মীয় স্বজন আছে সেইখিনিত আমি ইমান দিনে বিচাৰিলোঁ য'ত য'ত বিজনেছ কৰিছিল বিজনেছৰ লগত ৰিলেটেড আছিল আমি গোটেইখিনি বিচাৰি চালোঁ তাক আমি পোৱা নাই আমি 16 তাৰিখৰ পিছত যেতিয়া আমি নিৰুদ্দেশ বুলি অনুমান কৰিব পাৰিছোঁ তাৰপিছতে আমি বকৰিবাৰী থানাত এফআইআৰ দিবলৈ গৈছোঁ বকৰিবাৰী থানাই আমাৰ পৰা এফআইআৰ একচেপ্ট কৰা নাই আমাক জনাইছে যে তাৰমানে গৰিপুৰ থানাত এফআইআৰ দিব লাগিব আমি গৰিপুৰ থানাৰ লগত যোগাযোগ কৰিছোঁ তাতো এফআইআৰটো একচেপ্ট কৰা নাই তাৰপিছত আমি উপায়হীন হৈ আমি কোকৰাঝাৰ এছপিৰ লগত যোগাযোগ কৰিছোঁ এছপিৰ বাসভৱনত আমি গৈছিলোঁ এছপিৰ লগত যোগাযোগ কৰিছোঁ এছপিৰ লগত গোটেই ঘটনাটো আমি বিৱৰি কৈছোঁ কোৱাৰ পিছত এছপিয়ে আমাৰ এজাহাৰটো একচেপ্ট কৰিছে আৰু বকৰিবাৰী অচিক ফৰৱাৰ্ড কৰিছে বকৰিবাৰী অচিয়ে পিছত আমি 21 তাৰিখত লগ কৰাৰ পিছত আমাক কৈছিলে যে আমি লোকেশ্যনটো বিচাৰি উলিয়াইছোঁ মোবাইল ট্ৰেক কৰিছে মোবাইল ট্ৰেকত আমি পাইছিলোঁ যে জলপাইগুৰি বেংগলৰ জলপাইগুৰি যিখন ঠাই আছে তালৈকে লাষ্ট ট্ৰেকিংটো পাইছোঁ এইখিনি আমাক জনাইছে কিন্তু আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত বিচাৰি থকাৰ লগতে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে পুলিচ প্ৰশাসনে আজিলৈকে আমাক কোনো ধৰণৰ সঠিক জবাবো দিয়া নাই আৰু সেই মানুহজনক বিচাৰি থকাও আমাৰ অনুমান হোৱা নাই পুলিচ প্ৰশাসন ইয়াত বহুত এটা হেমাহি মনোভাৱ আমাক দেখুৱাই আছে নেগলিজেন্সি কৰি আছে পুলিচ প্ৰশাসনে বকৰিবাৰীৰ লগতে আমি আমাৰ এখন এফআইআৰ চাপোৰ্টগ্ৰাম আৰক্ষী থানাই একচেপ্ট কৰিছে চাপোৰ্টগ্ৰাম আৰক্ষী থানাৰ লগতো আমি বাৰ যোগাযোগ কৰি আছোঁ তাৰ পৰাও আমি ইমানখিনি ৰেছপন্স পোৱা নাই আমাৰ মাজৰ পৰা এজন মানুহ হঠাৎ নোহোৱা হৈ গ'ল মিচিং হৈ গ'ল কিন্তু আমি এনে এখন সমাজত বসবাস কৰি আছোঁ য'ত পুলিচ প্ৰশাসন তাৰমানে আমাৰ ৰাইজৰ লগত যে নাই অনুমান হৈছে আমি বিপদত পৰিলে ক'ত যাম আমি পুলিচৰ ওচৰত যাম আমি পুলিচৰ ওচৰত গ'লোঁ পুলিচে আমাক পাত্তা নিদিয়া হৈ গৈছে আমি ইমানবোৰ দিন বহুত কষ্টেৰে আৰু দুখেৰে পাৰ কৰি আছোঁ মানুহজন আমাৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল কিন্তু পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ আমাৰ স্থানীয় ৰাইজ হিচাপে অনতিপলমে আমি দিয়া এজাহাৰখন ততালিকৈ তদন্ত কৰি আমাক সেই মানুহজনক বিচাৰি উলিয়াই দিব লাগে আমি এতিয়া মানে হতাশাত ভুগিছোঁ মানুহজন আছে নে নাই আমি আজিলৈকে থিৰাং কৰিব পৰা নাই যে মানুহজন জীয়াই আছে নে নাই কিন্তু আমি এতিয়া উপায়হীন হৈ গৈ আমি ৰাইজে যিমানেই বিচাৰি আছোঁ কিন্তু কোনো লাভ বা কোনো ফলাফল আমি দেখিবলৈ পোৱা নাই ইমান দিনে গতিকে আমি আমাৰ পুলিচ প্ৰশাসনক তথা আমাৰ অসম গভৰ্ণমেণ্টক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যাতে যিকোনো পধ্যে আমাৰ এই মানুহজনক উলিয়াই আনি দিয়াৰ ব্যৱস্থা কৰে আৰু এই পৰিয়ালটো অনাগত দিনত যাতে সুকলমে চলিব পাৰে ইয়াৰ এটা ভাল ব্যৱস্থা কৰি দিয়ে কবিতা প্ৰেমিকসকলৰ বাবে এটা নতুন খবৰ আপোনালোকৰ মন সজীৱ আৰু সতেজ কৰি তুলিবলৈ 21টা কবিতাৰে সজাই পৰাই কবি সুমি ৰহমানে প্ৰকাশ কৰিছে এখনি কবিতা পুথি বিহগীবন কবিতা পুথিখন আপোনাৰ হাতত পাবলৈ যোগাযোগ কৰক এই নম্বৰত এই ঠিকনাত যোগাযোগ কৰক